মৰ্নিং। তো গাইজ আজি হৈছে কাতি বিহু, সকলোৱে গমে পায় আজি কাতি বিহু। গতিকে আজিৰ ভিডিঅ'টো অলপমান ঘৰৰ পৰা আৰম্ভ কৰোঁ আৰু এনেকৈ আজি ফুৰিবলৈ ক'ৰবালৈ যাম। এনেই এইটো এটা নৰ্মেল ভিডিঅ', মানে কিবা যদি পাৰোঁ দেখুৱাম, মানে এটা কোনো প্লেন নাই। গতিকে আজি ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ, তো ব্লগ চাই থাকক। আৰু এতিয়া আহিলোঁ কাষৰ বৰমাহঁতৰ ঘৰত, মানে তুলসী লৈ ল'লোঁ যিহেতু আজি কাতি বিহু। গতিকে তুলসীৰ পুলি ইয়াৰ পৰা লৈ ল'লোঁ, এতিয়া ঘৰত যাই ৰুওঁ, তো চাই থাকক। আৰু গাইজ এতিয়া মই যাওঁ ফাৰ্মাচীত, মানে আমাৰ ভাইটিৰ অলপ পেটৰ কিবা অসুখ হৈ আছে, সেইবাবে ফাৰ্মাচীত যাওঁ আৰু কিবা মানে ঔষধ লৈ আহোঁ, আনি কিনে তাক দিওঁ। আৰু গাইজ এতিয়া ইয়াত টেবলেট লৈ ল'লোঁ, এতিয়া যাওঁ ঘৰত। তো গাইজ এতিয়া যাওঁ বিয়া খাবলৈ, মানে আমাৰ গাঁৱত এখন বিয়া আছে, চ' সেইখন বিয়াখন খাওঁ। এয়ে আজি নৰ্মেল ভিডিঅ', কাৰণ বহুত দিন ভিডিঅ' দিব পৰা নাই। আৰু এইটো ভিডিঅ' মই কোনদিনা আপলোড দিওঁ কাৰণ গম পোৱা নাই, মানে কি ভিডিঅ'বিলাক ইয়াৰ আগত মই 3টামান ভিডিঅ' বনাইছোঁ, এডিট কৰিবলৈ টাইম পোৱা নাই। গতিকে এইটো ভিডিঅ'ৰ আগত এটা ভিডিঅ' মই আপলোড দিম, তাৰপিছত এইটো দিম, তাৰপিছত লাহে লাহে দি থাকিম। তাৰপিছত দুৰ্গা পূজা আহি আছে আৰু ভিডিঅ' বনাবলৈ এতিয়া কণ্টেণ্টে নোহোৱা হৈ গৈছে। চ' এনেকুৱাই ভিডিঅ', নৰ্মেল ভিডিঅ'। চ' চাওক। বিয়া চিয়া খাই আহিলোঁ, এইফালে আছে ৰাজীৱ দা, এইফালে আছে পৰাগ দা। বিয়া চিয়া খাই আহিলোঁ, এতিয়া ঘৰলৈ যাওঁ, মানে বুলি আহিছোঁ এতিয়া। তো গাইজ বিয়া চিয়া খাই এতিয়া আহিলোঁ মই গাঁৱত। আৰু আজি যিহেতু কাতি বিহু আপোনালোকে গমেই পাইছে, গতিকে চাওক ইয়াত মানে এইটোক আমাৰ এইফালে পিঠা বুলি কয়। এই এনেকৈ কি বুলি কয়, কাতি বিহুৰ দিনাখন ইয়াত এনেকৈ এইটোক পিঠা বুলি কয়। কিছুমানে বেলেগ বেলেগ ডিজাইনত বনায়, আমাৰ এইফালে এনেকুৱাকৈ বনাইছে, মানে সেইটো নিজৰ ইচ্ছা যেনেকৈ বনায়। আৰু ইয়াত ছাতি খৰ দিব, এনেকৈ গাঁৱত এতিয়া মানে সকলোৰে ঘৰত কৰে, প্ৰায় টাউনত বাকী নকৰে। আমাৰ তাত সেনেকৈ নচলে, কিন্তু গাঁৱত আহিলে মই ৰাতিলৈকে নাথাকোঁ বাৰু, থাকিলে দেখুৱাব পাৰিলোঁ সেই। গতিকে এইখিনি। তো গাইজ এতিয়া মই চাইকেলেৰে অলপমান ফুৰি আহোঁ আগৰ পৰা। তো এই মানে এই ৰাস্তাটোৱে চাওক, মানে বিশেষ দেখুৱাব লগা ভিডিঅ' নাই, কাৰণ কণ্টেণ্টে নাই। আৰু এতিয়া দুৰ্গা পূজাৰ কণ্টেণ্ট আহি আছে বাৰু, বাকী এতিয়া কণ্টেণ্টে নোহোৱা হৈছে, এইখিনিয়ে চাওক। এইফালে ফুৰিব আহি থাকোঁতে এজন দাদাক লগ পালোঁ, মানে এইফালে এটা খাল, মানে আমাৰ ইয়াত পুখুৰী বুলি কয়। এনেকৈ দাদা ইয়াত আমাৰ এইফালে বৰ বোৱা বুলি কয়, মানে কি এইটোতে এটা সেই ভৰাই দিয়ে আৰু এনেকৈ মাছ ধৰি থাকে। দাদা আপুনি ক'ৰ পৰা আহিছে? বাঘমাৰাৰ পৰা আহিছে দাদাই। মাছ পাইছেনে? মাছ পাইছে, কিমান মান পালে? 1 কেজি মান পাইছে প্ৰায়। মাছ আছেনে ইয়াত? অঁ, মাছ মানে কি আপোনালোকে মাছ বেচে নেকি? অঁ, মানে এনেকৈ য'ত য'ত মাছ পায় এনেকৈ লয়। আপোনালোকে যে ৰাতিপুৱা দেখে মাছ এনেকৈ যে দাদা কেইজনমান আহে, তেওঁলোকে এনেকৈ য'ত পায়, ধৰি লওক এনেকৈ এইটোত পালে ইয়াৰ পৰা মাছ লৈ হয়, বেলেগ খালত পালে তেনেকৈ মাছ পায়, সেনেকৈ মাছবিলাক ইয়াৰ পৰা লয়। মানে অকল এইটোৰ পৰা লয় যে তেনেকুৱা কথা নহয়, বেলেগৰ পৰা লয় আৰু হাণ্ডিতকৈ ভৰাই আৰু ৰাতিপুৱা বেচিবলৈ লৈ যায়। আৰু দাদাসকলৰ বাবে আমি ৰাতিপুৱাই যদি মাছ লাগে, ঘৰতে মাছ দোকানলৈ যাব নালাগে। মানে আপুনি ৰাতিপুৱা ক'ত যায়? মানে ৰাতিপুৱা মানে মই ইফালে বেছিভাগ ইফালে বনাই হয়, মানে আমাৰ বজালিতে বেছিভাগ ঘূৰে। হয়, আমাৰ বজালিতে বেছিভাগ ঘূৰে, এনে বেলেগলৈ যায় নে? বেলেগত নাযায়, মানে লাভ হয়। অঁ, তো এইটোৱে মানে আজি নৰ্মেল টাইপৰ ভিডিঅ' বনাইছোঁ, কাৰণ মই ক'লোৱে অলপ আগতে কণ্টেণ্ট নাই। এতিয়া দুৰ্গা পূজাৰ বৰ্তমান কণ্টেণ্ট আহি আছে। এতিয়া দুৰ্গা পূজালৈ বহুত দিন আছে। গতিকে এনেকুৱাকৈ নৰ্মেল ভিডিঅ' দি থাকিম। আৰু মানে ভিডিঅ' বনাব এতিয়া টাইমো পোৱা নাই, গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিম আৰু কিছুমান জানিব লগা কথা দি থাকিম, তেনেকৈ চাই থাকিব। অঁ, আৰু দাদা এটা কথা যে সেইটোত যে আপোনালোকে বৰটো বাই আছে, মাছটো ধৰিলে কেনেকৈ গম পায়? হয় হয় হয়। তেতিয়া আপোনালোকে গম পায়। আৰু আপোনালোকক মই দেখুৱাই দিম কেনেকৈ সেইটো, মানে তাত ভিতৰত কি থাকে মই জানো বাৰু, হ'লে আপোনালোকক লাইভ দেখুৱাই দিম কেনেকৈ কি কৰে। তো গাইজ চাওক, দাদাই এনেকৈ আনিলে। ইয়াত কি আছে দাদা? ইয়াত জামলে ডিমা আছে। অঁ, ইয়াত কিবা মানে এটা এনেকুৱা এটা হাত্তা টাইপৰ বস্তু থাকে। অঁ, এইটো বৰশী বুলি কয় আমাৰ ইয়াত। আৰু ইয়াত যিকোনো মাছ ধৰি লওক বা কিছুমান পকা তেনেকুৱা ইয়াত মানে ভৰাই দিয়ে, আৰু মাছটোৱে সেইটো দেখিলে এইটো মাছে খাবলৈ আহে। আৰু যেতিয়া খাই টানি দিয়ে এইডাল, আৰু টানি দিলে এই দাদাসকলে গম পায় যে আছে, লগে লগে এইটো উঠাই দিয়ে আৰু মাছটো তেনেকৈ পায়। মানে এইডালেৰে সাধাৰণতে সৰু মাছবিলাক ধৰা যায় না? যিকোনো মাছো পাৰে, কিন্তু বেছিকৈ সৰু মাছে লাগে ন?
গৰৈ মাগুৰ কৈ মাছ গৰৈ মাছ এনেকুৱা ধৰণৰে মাছ বেছিকৈ লাগে ইয়াত শাল মাছৰে ফুল লাগে সকলো ধৰণৰ মাছ লাগে বেছিভাগ ইয়াত সৰু টাইপৰ মাছবিলাকো লাগে আৰু মই যে ক'লো ইয়াত ধৰি লওক মাছ পকা বা কিবা সেই যিবিলাক বৰশী আছে তাত ভৰাই দিয়ে ইয়াত দাদাই ইয়াত এই যে জালিম দেখে এটা অৰেঞ্জ কালাৰৰ কমলা কালাৰৰ যে এটা গাছবোৰত বগাই থকা দেখে এইটোৱে তাৰ ডিমা মানে কণীটো তাৰে ভাঙি লৈছে ন কণীটো এনেকৈ ভাঙি লৈ আৰু তাত দিয়ে মাছবোৰে এইবোৰ খায় না মাছে খাই সেইবাবে দাদাই তাত দিছে কিছুমানে কেঁকুৰাও দিয়ে ন কেঁকুৰাও দিয়ে কিছুমানে বা তেনেকুৱা কিছুমান এনেকুৱা মাছে যিবোৰ বস্তু খায় তেনেকুৱা ধৰণৰ বস্তুবোৰ দিয়ে আৰু মাছে তেনেকৈ খায় আৰু এতিয়া গাইজ যাওঁ চাকি আনিবলৈ মানে যিহেতু গধূলি ইয়াত চাকি দিব গতিকে ইয়াৰ পৰা অলপ চাকি লৈ আহোঁ দোকানৰ পৰা চাকি লৈ আহোঁ দোকানৰ পৰা গতিকে চাই থাকক তো গাইজ যেতিয়া আহিলোঁ ইয়াত উপাসনা ষ্টৰত আৰু এতিয়া ইয়াৰ পৰা চাকি কিনিম খুৰা চাকি আছেনে চাকি আছে চাকি 20 মান দি দিব আৰু ইয়াত প্ৰায় ইয়াৰ পৰাই কিছুমান বস্তু লওঁ গেলামাল হ'লে ইয়াৰ পৰা লওঁ 10-20 চাকি দি দিব চাওক ইয়াত আপোনালোকে আহিব মিলনপুৰত আছে কিবা লাগিলে ইয়াৰ পৰা ল'ব আৰু চাকি লাগে যি লাগে গোটেইখিনি বস্তু পায় বিস্কুটৰ পৰা যি লাগে মানে গেলামালো পায় ন ইয়াত চাউল আছে চাব পাৰে চাউল তাউল গোটেই পায় ষ্টুডেণ্টৰ বাবে ইয়াত কলম পেঞ্চিল মানে পঢ়াৰ বাবে যিখিনি বস্তু লাগে সামগ্ৰী লাগে সকলোখিনি ইয়াত আছে সকলো আছে প্ৰায় এয়া দাদাই ছাতি দি দিলে দাদা সকলোকে আহিব দিয়ক সকলোৱে আহিব আৰু মোৰ চেনেলটো নতুনকৈ খুলিছে 1 মাহমান হ'ল ছাবস্ক্ৰাইব কৰিব দিব সকলোৱে ছাবস্ক্ৰাইব কৰি দিওঁ চাব এইখিনি আৰু আৰু কিবা লাগিলে ইয়াত আহিব আৰু তাৰ পৰা চাকি কিনি আহিলোঁ ইয়াত ফাষ্টফুডৰ দোকান আমাৰ মিলনপুৰত আমাৰ ঘৰৰ কাষৰে দাদা এজনে দিছে দাদা ইয়াত কি পায় সাধাৰণ বজাৰ এখন দাদাই নতুনকৈ দিছে নতুনকৈ 1 মাহ হোৱা নাই 1 মাহ হ'ব ইয়াত বৰ্তমান ব্ৰেড পায় এইবিলাক পায় আৰু গধূলি হ'লে আৰু ভাল ভাল বস্তু আনে আৰু নতুনকৈ দাদাৰ দোকানত ইয়াত আহিলে আহিব সকলোৱে আৰু দাদাৰ তাতে মই প্ৰায় আহোঁৱে দাদাই খোলাৰ পৰা দোকান আহোঁৱে দাদা মোক চিনি পাইছেনে পাইছে দাদা মই ইয়াত আহোঁৱে প্ৰায় দোকানখন খোলাৰ পৰা দাদাৰ তাত আহি আছোঁ তো আপোনালোকে আহিলে ইয়াত আহিব আৰু এইটো মই কোনো প্ৰমোশ্যন কৰা নাই কিছুমানে ভাবিব পাৰে যে ইমান কেইখন দোকান দেখুৱালোঁ যে প্ৰমোশ্যনৰ বাবে কিন্তু প্ৰমোশ্যনৰ বাবে নহয় এনেই ইয়াত অহাৰ বাবে দেখুৱাইছোঁ আৰু গাইজ এতিয়া ইয়াত মই এটা ব্ৰেড অলপমান খাওঁ এখন ব্ৰেড খাওঁ আৰু মই যাওঁ মানে ইয়াত মানে চাকি কিনিবলৈ হৈছে আমাৰ ঘৰৰ কাষতে গতিকে দাদাৰ তাত মই সদায় খাব মানে ব্ৰেডটো ইমান সোৱাদ মানে এনেকুৱা ব্ৰেড মই সোৱাদ খায়ে পোৱা নাই দাদাৰ তাতে ইমান সোৱাদ লাগে চ' দাদাৰ তাতে খাওঁ মই তো গাইজ এইটোৱে আছিলে এটা নৰ্মেল টাইপৰ ব্লগ আৰু মানে নতুন ভিডিঅ' আহি থাকিব আৰু এনেকুৱা নতুন মানে কি নতুন ভিডিঅ' আহি থাকিব আৰু যিহেতু ভিডিঅ' বনাব মই কৈছোঁ কণ্টেণ্ট নাই গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' বৰ্তমান আহি থাকিব কিন্তু যিটো ভিডিঅ' দিম সকলোৱে কিবা এটা জানিব পাৰে আৰু আজি যিটো মই এজন দাদাই এজনে যেনেকৈ বৰশী বাই আছিল সেইটো আপোনালোকক মই দেখুৱাইছোঁ মানে কিছুমানে সেইটো নাজানে মানে বহুতে নাজানে কিছুমানে জানে যিসকলে নাজানে তেওঁলোকে জানিছে কিবা এটা ভাল লাগে তেনেকুৱা ধৰণৰ ভিডিঅ' নতুন ভিডিঅ' আহি যাব সকলোৱে চাব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা নতুন ধৰণৰ ভিডিঅ' আনি থাকিম থেংক ইউ